আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল গাই গৰুৱে গাখীৰ দিয়ে। হেল্ল' বন্ধুসকল, কি খবৰ? নিশ্চয় ভালে আছে। মই পৰাগজ্যোতি কৈছোঁ, আপোনাক স্বাগতম জনাইছোঁ ৰাগ ৱৰ্ল্ড ছুপাৰ ডুপাৰ দুনিয়ালৈ। বন্ধুসকল, পেঞ্চিলে লিখা আখৰবোৰ যদি আমি ৰবৰেৰে মোহাৰি দিওঁ তেনেহ'লে মোহাৰ খাই গুচি যায়। কিন্তু কিয় মোহাৰ খাই জানেনে? যদি জানে তেনেহ'লে ভিডিঅ'টো স্কিপ কৰি দিওঁ, আৰু যদি নাজানে তেনেহ'লে বলগীয়াক আমি ফাদিল কৰিম। আমি যদি এখন উকা কাগজত পেঞ্চিলে লিখোঁ আৰু লিখাৰ পাছত যদি আমি এডাল ৰবৰেৰে সেই আখৰখিনি মোহাৰি দিওঁ তেনেহ'লে সেই আখৰখিনি ধুনীয়াকৈ মোহাৰ খাই গুচি যায়। কিন্তু আমি সেই একেখন উকা কাগজত যদি আমি কলমেৰে লিখোঁ তেনেহ'লে সেই আখৰখিনি যদি আমি ৰবৰে মোহাৰি দিওঁ তেনেহ'লে মোহাৰ খাই নাযায়। ইয়াৰ আঁৰৰ কাহিনীটো হ'ল যে পেঞ্চিল সাধাৰণতে গ্ৰেফাইট নামৰ এবিধ পদাৰ্থৰে গঠিত, আৰু যেতিয়া আমি এখন উকা কাগজত পেঞ্চিলে লিখোঁ তেতিয়া সেই গ্ৰেফাইট নামৰ পদাৰ্থখিনি ভাগি ক্ষুদ্ৰ ক্ষুদ্ৰ টুকুৰাত পৰিণত হয়, আৰু সেই টুকুৰাখিনিয়ে আমাৰ আখৰ হিচাপে ধৰা দিয়ে। আৰু এই যিহেতু টুকুৰাবিলাক কাগজৰ ওপৰত পৰি থাকে, গতিকে কাগজখিলাৰ ভিতৰলৈ সি সোমাব নোৱাৰে, যাৰ ফলত যদি আমি ৰবৰডালে মোহাৰি দিওঁ তেনেহ'লে সেই ওপৰত থকা টুকুৰাখিনি ৰবৰডালত লাগি ধৰে আৰু কাগজখন আগৰ দৰে ধুনীয়াকৈ চিকচিকীয়া হৈ পৰে। আৰু কলমে আঁকিলে কি কাৰণে নাযায়, যে যিহেতু কলমৰ ভিতৰত চিয়াহী থাকে আৰু সেই লিখাৰ পাছত সেই চিয়াহীবিলাক কাগজখিলাৰ ভিতৰলৈ সোমাই গুচি যায়, যাৰ ফলত আমি যদি ৰবৰে মোহাৰিও দিওঁ তেনেহ'লে আখৰখিনি নাযায়, বৰঞ্চ কাগজখিলা ফাটিহে যায়। গতিকে এইটোৱে আছিলে ইয়াৰ আঁৰৰ কাহিনী। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। আজি আপোনালোকৰ বাবে সাঁথৰটো হ'ল গাই গৰুৱে গাখীৰ দিয়ে, কুকুৰাই কণী পাৰে। এই দুয়োটা বস্তু একেলগে কিহে দিয়ে? এনচাৰটো কমেণ্ট কৰি জনাওক, আৰু বিজয় লাভ কৰক আমাৰ ভিডিঅ' স্থান। আৰু তেতিয়ালৈকে বাই বাই।